একেবাৰে চাব লাগিব এখানে প্ৰিয় বস্তু ইয়াত আয়োজন করা হয়েছে সকলকে খবর দেওয়া হয়েছে বিশেষকে মানে চাইল্ডৰ ওপৰত আপোনালোকে জানে আমাৰ অধিকাৰবোৰৰ কথা ৰাইট টু সাৰ্ভাইভেল বুলি ক'লে কথা বহুত কথা আহি পৰে এডুকেশ্যনৰ কথা আহিব হেল্থৰ কথা আহিব গতিকে কোনোবাই যদি নিৰ্দেশ অনুযায়ী আমি অসমৰ পৰা অসম কৃষক সুৰক্ষা আয়োগৰ মই চেয়াৰমেন হিচাপে আৰু লগত দুগৰাকী মেম্বাৰ গৈ আজি কাৰ্বি আংলং জিলাত যোৱাকালি আমি উপস্থিত হৈছিলোঁ আৰু কাৰ্বি আংলং জিলাৰ DC মহোদয়া তেখেতে উপস্থিত থাকিব নোৱাৰিলে DC মহোদয়া আছে বৰগোহাঁই ডাঙৰীয়া আৰু ESC মহোদয়া আছে জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ প্ৰজেক্ট বেংগেশ্বৰ চাহাব আছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ চাহাব আছে সকলোৰে সহযোগত আজি আমি চৰকাৰৰ যিখিনি নিৰ্দেশমৰ্মে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ নিৰ্দেশমৰ্মে যিখিনি সহায় শিশুসকলে পাব লাগে চৰকাৰে আমাক সকলোখিনি সহায় দিছে বিশেষকৈ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিচাপে তেখেতে যিমানখিনি কৰিব পাৰে অসমৰ ৰাইজৰ কাৰণে কৰিছে শিশুসকলৰ কাৰণে কৰিছে তেখেতসকলৰ চৰকাৰী যিখিনি আঁচনি আমাৰ শিশুসকলে যে পাব লাগে তাত আমি অকণমান সহানুভূতি দেখুৱাই পেলাই আমি যাতে সেই আঁচনিখিনি যাতে শিশুসকলে পায় তাৰ কাৰণে আমি আজি এই মিটিংখন অনুষ্ঠিত কৰিলোঁ বিভিন্ন ডিপাৰ্টমেণ্টৰ অফিচাৰসকল লৈ আৰু আপোনালোকে দেখিছে সেইবোৰ বহুতখন টেবুলত